গাহৰি মাংস হাজাৰটা ষ্টাইলত বনাব পাৰি, তাৰে এইটো এটা অন্যতম। একেবাৰে কম সময়ৰ ভিতৰতে গাহৰি মাংস ৰেডি হৈ যাব, একেবাৰে চিম্পুল আৰু ইজি। তেল, পিঁয়াজ, ধনিয়া, জিৰা এইবোৰ একো নালাগে, এনেই আপোনালোকে এনেই সোৱাদ হৈ যাব। আজিৰ গাহৰিটো একদম স্পেচিয়েল হ'বলৈ গৈ আছে, আমৰ লগত গাহৰি মাংস। এটা কেঁচা আম আৰু 300 গ্ৰাম গাহৰি মাংস। আমটোৰ বাকলিখিনি এৰাই ল'ম প্ৰথমতে। এনেকৈ বাকলি গুচোৱাৰ পাছত ৰুকি দিম ভালদৰে। প্ৰথমতে 3 টুকুৰামান কৰি দিছোঁ, সুবিধা হ'ব ৰুকিবলৈ। আমটো কেঁচা আম ল'ব, শুকান জলকীয়া আৰু আদা নহৰু এনেকৈ ৰুকি লৈছোঁ। এনেকৈ ৰুকা হোৱাৰ পাছত ৰাখি দিম অলপ সময়। আদা নহৰুখিনি পটাত এনেকৈ থেতেলিয়াই ল'ম। একেবাৰে মিহিকৈ নিপিছোঁ মই, এনেকৈ থেতেলিয়াই লৈয়ে ভাল লাগে। আপোনালোকে পিচিও ল'ব পাৰে, কথা নাই, যেনেকৈ সুবিধা হয় তেনেকৈ কৰিলে হ'ল। গেছ অন কৰি দিছোঁ, গাহৰিখিনি বহাই দিম এতিয়া, মানে বইল কৰিম এতিয়া। বইল কৰাৰ পাছত লগতে অলপমান শুকান জলকীয়া দি দিছোঁ, পানীৰ লগত অলপমান কোমলি যাবৰ কাৰণে। তাৰপিছত আকৌ ইয়াক পিচিব লাগিব ভালদৰে। ঢাকনখন দি দিছোঁ অলপ সময়। এতিয়া মোটামুটি কোমল হৈ গৈছে, এইখিনি এতিয়া মই ভালদৰে পিচি ল'ম। শুকান জলকীয়াখিনি, গাহৰিখিনি থাকক অলপ দেৰি আৰু অলপ সিজক। এতিয়া নিমখ দিম 2 চামুচ। আপোনালোকে হিচাপ মতে দি দিব, যিমান লাগে, মাংস যিমান হয় তাৰ অনুপাতত দি দিব। এতিয়া মই আমৰ ৰুকি থোৱাখিনি দি দিছোঁ। এতিয়া গ্ৰেভিখিনি ইয়াৰ পৰাই হৈ যাব ভালদৰে। ভালদৰে মিক্স কৰি পেলাই ঢাকি থৈ দিম এতিয়া অলপ সময়। তাৰপাছত শুকান জলকীয়াখিনি পিচি ল'ম ভালদৰে। ভালদৰে পিচা হৈ গৈছে। ইয়াতে আৰু বেলেগ মছলা নিদিব, দিলে আৰু পন্ধ হৈ যাব পিছত। তেল হালধি দিবই দৰকাৰ নাই, ইমান সোৱাদ হয়। এতিয়া শুকান জলকীয়া পিচাখিনি আৰু আদা নহৰু যিখিনি পটাত পিচি লৈছিলোঁ, মানে থেতেলিয়াই লৈছিলোঁ, এতিয়া গোটেইখিনি মিক্স কৰি পেলাই অলপ সময় ভাজিম ভালদৰে। আমখিনি অলপমান সোনকালে গলি যাবৰ কাৰণে মই এতিয়া পানী অলপ দি দিম। মাংসখিনিও অলপমান ভালদৰে সিজি যাব তেতিয়া। মাংস সিজিছেই, তথাপিও অলপমান পানী দি দিছোঁ যাতে গ্ৰেভিখিনি অলপমান ভাল হয়। এয়া দেখিছেনে, বঢ়িয়াকৈ মোটামুটি পানী শুহি গৈছে। আৰু অলপমান এনেকৈ ভাজি ল'ম। মজা, খৰিচা দিয়াৰ দৰে হৈছে দেখাত। খৰিচাৰ ৰেচিপিটো এনেকুৱাই লাগে দেখাত, কালাৰটো। এইটো কিন্তু আমৰ ৰেচিপিও কম নহয়, খৰিচাতকৈ কম নহয় কিন্তু। আপোনালোকে এবাৰ খাই চাব, একদম জবৰদস্ত। অকণ আনকমন আইটেমটো এইটো চাওক, মজাকৈ একদম আপোনাৰ মই শুহাই দিছোঁ, মানে ফ্ৰাই আৰু ড্ৰাই ফ্ৰাই টাইপৰ হৈ গৈছে। এনেকৈ এবাৰ বনাই চাওকচোন, ভাল পাব দিয়ক খাই। অলপ চেঞ্জ কৰি কৰি আইটেমবিলাক বনাই থাকিব লাগে আৰু, বিহুৰ টাইম এতিয়া। ভিডিঅ'টো কেনে পালে কওকচোন আগতে। যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিয়ক, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। থেংক ইউ।